Hello guys, মই এটা চুলিত লগাইছো হেয়ার সিরাম আৰু এটো খুব ভাল হয় হেয়াৰৰ কাৰণে তো হেকাৰণ লগাইছো এটো হৈছে ওটেঙাৰ যোনটো বীজ হয় এই বীজটো এদি মই লগাইছো বীজটোৰ পৰা এটা জেল ওলাই সেই জেলটো মই হালকা মাসাজ কৰিছো চুলিত লগাই পেলাই 20-25 মিনিট ৰাখি দিম তাৰ পিছত মই এটো ওয়াশ কৰি দিম খুব ভাল হয় আৰু আপোনাৰ চুলিখিনি খুব ষ্ট্ৰং কৰে শাইন কৰে স্মুথ কৰে আৰু আমি বহুত বেছি কেমিক্যাল ইউজ কৰো চুলি হেয়াৰ কালাৰ কৰো স্ট্ৰেটনিং কৰো স্মুথনিং কৰো কেৰাটিন স্মুথ এইবোৰ ক'বলেহে এইবিলাক বস্তু দিনো আল্টিমেটলি তো কেমিক্যালে গৈ আছে চুলি তো সেইকাৰণে আৰু কৰিবও মন যায় চুলিখিনি মানে ষ্ট্ৰেট থাকিলে মই বিশেষকৈ মই ষ্ট্ৰেট চুলি বেছি ভাল পাওঁ আৰু মানে আৰু একবাৰ চুলি ষ্ট্ৰেট কৰাৰ পিছততো আৰু চুলিৰ হালতে খাৰাপ হৈ যায় উপায় নাই আৰু নেক্সট ষ্ট্ৰেট মানে কৰিবই লাগিব নকৰিলে সেইখিনি চুলি মানে মাথাটোহে নষ্ট হয় আৰু চালে তো সেইকাৰণে কিছুমান ঘৰুৱা এইবিলাক কৰিব লগা হৈ যায় আৰু কেতিয়াবা মই চুলিত লগাওঁ সেয়া আপোনাৰ চাউলটো যেতিয়া পানীটো বইল হৈ থাকে পানীটো কাঢ়ি পেলাই সেইটো লগাওঁ কেতিয়াবা অকণমান আপোনাৰ এল'ভেৰা জেল তাতে মিক্স কৰি পেলাই সেইটো লগাওঁ সেইবিলাকো খুব ভাল হয় লগাব পাৰে তো সেনেকৈ লগাওঁ আৰু তো আজি মই ভাবিলোঁ নাই এইটোৱে ট্ৰাই কৰোঁ ঔটেঙা কাটি আছিলোঁ ঘপকৈ মনত পৰি নাই লগাই লওঁ তো সেইকাৰণে ভাবিলোঁ লগাই ল'লোঁ এতিয়া থৈ দিছোঁ লগাই পেলাই তাৰপিছত আপোনালোকক মই দেখুৱাওঁ বিফ'ৰ আৰু আফটাৰ ৰিজাল্টটো বিফ'ৰ মোৰ চুলিখিনি কেনেকুৱা আছিল যদি মই পুৰণা কিবা ক্লিপ আছে সেইটোৰ পৰা মই দেখুৱাই দিম আৰু বৰ্তমানটো এইটো হৈ আছে আৰু ফিউচাৰত কেনেকুৱা হ'ব মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো তেতিয়াৰ কাৰণে ব'লো মই এতিয়া চুলিটো ধুই লওঁ ধুই মেলি আহি আপোনালোকক আকৌ লগ পাই আছোঁ তো ষ্টে টিউন আৰু এয়া চাহ খাওঁ এতিয়া ৰাজঘাটৰ লগত মজা লাগে খাই পেলাই তো চাহ খাই লওঁ ইয়াতে মই মেৰিনেশ্যন ষ্টাৰ্ট কৰিছোঁ চিকেন কাবাব বনাম তাৰ কাৰণে জিৰা মই ঘৰতে বনাই লৈছোঁ পাউডাৰ আৰু 2 টেবুলস্পুন দিম চফ 2 টেবুলস্পুন দৈ দিছোঁ অলপমান তাৰপিছত চল্ট একদম কম দিছোঁ তাৰপিছত ধনিয়া দিছোঁ পুদিনা দিছোঁ এইবিলাক চব মিক্স কৰিছোঁ কাজু দিছোঁ চব মিক্স কৰি পেলাই পেষ্ট বনাই ইয়াতে এতিয়া চিকেনবিলাক দি দিম অসুবিধাৰ বাবে দুখিত মই মোবাইলটো হাতত লৈ আছিলোঁ তো ভিডিঅ' কৰোঁতে কনচেনট্ৰেটটো চিকেনত আছিল তো ভালকৈ নাহিলে বাৰু যি কি নহওক চিকেনবিলাক ইয়াতে এতিয়া ভালকৈ ডুবাই পেলাই মই ৰাখি দিম 8 ঘণ্টামান এনেকৈ ৰাখি থৈ দিম তাৰপিছত যেতিয়া গোটেইখিনি চিকেনত আহি যাব তাৰপিছত বঢ়িয়াকৈ বনাম আৰু ইয়াতে অকণমান অইলো দিছোঁ মই অলিভ অইল দিছোঁ আৰু লেমন দিছোঁ লেমন জুচ সেয়া এটা লেমনৰ হাফ জুচ দি দিছোঁ ইয়াতে তো খাই কিন্তু বহুত মজা লাগে তো এনেকৈ ডুবাই থৈ দিম তাৰপিছত এইখিনি কুক কৰিম আৰু ইয়াতে একো নিদিওঁ নাভাজোঁ ডাইৰেক্ট এইখিনি কেৰাহীত দি পেলাই আপোনাৰ 1 ঘণ্টা ল' ফ্লেমত ৰাখি অলপ পানী দি পেলাই তাৰপিছত যেতিয়া সিজি যায় তাৰপিছত ৰেডি তো এনেকৈ মজা লাগে আপোনালোকেও ট্ৰাই কৰি চাব এনেকৈ ঘৰত আফটাৰ হেয়াৰ ৱাছ চুলিখিনি অলপ এনেকুৱা হৈ গৈছে আগতকৈ মই অলপ ৰিজাল্টটো ভাল পাইছোঁ মানে এবাৰ কৰিলে নহ'ব আৰু কৰিব লাগিব এইটোতো মই বহুত দিন পিছত কৰিলোঁ আৰু মই বহুত দিন মানে চুলি স্পা কৰা নাছিলোঁ ভালকৈ কেয়াৰ লোৱা নাছিলোঁ তো সেইকাৰণে আৰু মোৰ বহুত হাই কেমিকেল ইউজ হৈছিল চুলিত তো সেইকাৰণে মই আজি যোনটো ঘৰতে লগালোঁ ঔটেঙা সেইটো দি পেলাইতো মই মানে ভালেই পাইছোঁ আৰু কেইবাৰমান কৰিব লাগিব কৰিলে তেতিয়া ৰিজাল্টটো ভাল আহিব এনেই ফাৰ্ষ্ট হিচাপত ঠিকে আছে আৰু ধৰক এইটো উইকতে 3 দিনমান পিছত যদি মই আৰু একবাৰ কৰোঁ তেতিয়া আৰু ৰিজাল্ট ভাল আহিব তো সেনেকুৱা আৰু চুলিটো অলপমান শ্বাইনি হৈছে আগতকৈ তো সেইটোৱে মই কিন্তু ভাল পাইছোঁ বাকী আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু আপোনালোকেও ভাল পাব লগাই পেলাই
আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই